লোহিত হুছেইনৰ হত্যাৰ প্ৰতিবাদত দবকাৰ আমচুৰ মানৱ শৃংখল কাৰ্যসূচী আমি জনাইছো আমচুৰ নেতা লোহিত হুছেইনৰ হত্যাৰ প্ৰতিবাদত দবকাত আমচুৰ মানৱ শৃংখল কাৰ্যসূচী আমি দৃশ্য দেখুৱাইছো 16 নৱেম্বৰত দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে হত্যা কৰিছিল আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত চাম্পপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনক কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব নোৱাৰাক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে ক্ষোভ ধাৰা পৰিলক্ষিত হৈছে হোজাই জিলা আমচুৱে আৰু দবকাত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু দবকাত এঘণ্টা সময় ধৰি এনেধৰণে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰৰ লগতে অসম আৰক্ষীক দোষাৰোপ কৰিছে আমচুৰ নেতৃত্বই দুৰ্বৃত্ত কৰায়ত্বৰ লগতে আন কেইবাটাও দাবীৰে দবকা ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে হোজাই জিলা আমচুৱে 16 নৱেম্বৰত এখন ব্যক্তিগত বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত হাজাৰ হাজাৰ লোকৰ সন্মুখত ডেগাৰেৰে দুষ্কৃতিকাৰী আমাৰ আমচু কৰ্মী লোহিত হুছেইনক হত্যা কৰিছে এই হত্যাৰ পিছত আজি অতদিন উকলি যোৱাৰ পিছতো সেই কামৰূপ জিলা আমচুৱে প্ৰতিবাদ কৰাৰ পিছতো আৰক্ষীয়ে দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই গতিকে আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আমি হোজাই জিলা সমিতি আৰু দবকা পুলিচ পইণ্টত আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো স্পষ্টভাৱে দাবী কৰিছো যে লোহিত হুছেইনৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতদিনে গ্ৰেপ্তাৰ কৰিব নোৱাৰা আৰক্ষীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে লোহিত হুছেইনৰ পৰিয়ালক এককালীন 20 লাখ টকা আৰ্থিক সাহায্য দিব লাগে আৰু এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে এই দাবী লৈ আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো আৰু আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আমাৰ দাবীত স্পষ্টভাৱে আছে যে ব্যক্তিগত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিসকলক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে আৰু লোহিত